হাই হেল্ল' নমস্কাৰ মোৰ মৰমৰ বন্ধু আৰু বান্ধৱীসকল সকলোকে স্বাগতম জনালোঁ MK টিভিলৈ। চ' আজি অকণমান বেলেগতকৈ বেলেগ এটা জেগাত আহি আছোঁ। চ' বেলেগ বস্তু এটা খাবলৈ সকলোৰে ভাল লগা দেখুৱামো খামো এনজয় কৰিম। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শেষলৈকে চাবা, কমেণ্ট এটা মাৰি দিবা টেষ্টিটো কেনেকুৱা পালা। চ' ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ভিডিঅ'টো আৰম্ভ কৰিয়ে দিলোঁ যেতিয়া, তাৰপিছত এইফালে আপোনাৰ মানে মেচিনটোত কুঁহিয়াৰটো ভৰাই দিছে, এইফালে ৰসটো চৰচৰকৈ ওলাই গৈছে। এয়া দেখিছেনে, একদম পিয়'ৰ অৰিজিনেল ৰস, মানে একদম ধুনীয়াকৈ ওলাই গৈছে। আৰু তাৰপিছত এই ৰাতি তেওঁলোক তাতে থাকে, মানে দেৰি হৈ গ'লে সেইটো ঘৰতে থাকে। তাৰপিছত এয়া সদানন্দ আমাৰ সদানন্দ দাই কুঁহিয়াৰ পেৰি আছে, ভৰাই আছে, ৰস ওলাই আছে ধমধমাই। তাৰপিছতে সেইটো মোৰ পাৰ্টনাৰ কাম কৰিছে বেচেৰা, বেয়াও লাগে তালৈ দিয়কচোন। কৰিছে যে ডেকা ল'ৰা এটাই, আজিকালি কোনটো ল'ৰাই এইবোৰ কাম কৰে। চ' বেষ্ট অফ লাক ব্ৰ', কৰি থাকে, লাগি থাকা, হয়নে নহয়, কৰি থাকা আৰু নেৰিবা বুলি কৈছোঁ। মানে কুঁহিয়াৰটো ইয়াতে এই ৰসটো দিয়া হয়, দি মেলি ৰসটো উলিয়াই পেলাই ইয়াতে দি দিয়া হয়। আৰু ইয়াৰ তলত এই চালনীখনত চাকি দিয়া হয়, মানে যাতে বেয়া বস্তু একো নাযায়। আৰু ইয়াৰ তলতে আপোনাৰ জুই দিয়া হয়, জুই দি গৰম কৰি উতলোৱা হয়, তাৰপিছত গুড় হয়। এইটো গাতটো চাওক, কি প্ৰকাণ্ড গাত দেখুৱাই আছোঁ, দেখক কেনেকুৱা। মানে কুঁহিয়াৰ প্ৰস্তুত কৰাটো ইমান ইজি নহয়, মানে সময় বহুত লাগে, বহুত খাটনিও আছে। চ' এনেকৈ কৰে। এইখিনি কয়লা এঙাৰ, এইটো পাহাৰটো, তাতে সেয়া তেওঁলোকে কুঁহিয়াৰ কুৰা খেতি, সেয়া তেওঁলোকৰ। তাৰপিছতে মানে আপোনালোকৰ এনেকৈ ৰসটো টিঙত ভৰাই নি সেই চালনীখন যে মই দেখাইছোঁ তাত বাকি দিব। চাই থাকক, তাতে বাকি দিব যাতে বেয়া বস্তু একো নাযায়। এতিয়া বাকি দিব, লাহেকৈ দিলে বাকি দিলে, মানে বেয়া বস্তু একো যাব নালাগে, যাতে খোৱা মানুহ কোনোবাই অসুবিধা নাপায়, যাতে তাত কিবা মিক্স নহওক, সেইটো কাৰণে দিয়া হয়। তো এনেকৈ আৰু এওঁলোকে ৰাতি তাতে থাকে, ধুনীয়াকৈ কাম বন কৰে, কামটো কৰিবই লাগিব, কষ্ট কৰে, খাটনি কৰে। এইটো মেচিনটো, যিটোত কুঁহিয়াৰবোৰ পেচি পেলাই মানে ৰসটো উলিওৱা হয়, এইটো মেচিনটো আমাৰ কানাই কলিয়াই, ইয়াক মৰমত কানাই বুলি মাতোঁ। ইভাগে ইয়াৰ নামটো সদানন্দ বৰুৱা। এই ল'ৰাটো ভাল, কাম বনত ভাল, কাম চাম কৰি থাকে। চ' বঢ়িয়া কৰিব লাগে, ডেকা ল'ৰা ন, এনেই থকাতকৈ। চ' চলাৰ এখনো লগাই লৈছে চিষ্টেম, লাইটৰ কাৰণে, ৰাতি প্ৰয়োজন হয় যে, সেইটো কাৰণে। চ' কৰি আছে আৰু ডেকা ল'ৰা, কৰক দিয়ক, আশীৰ্বাদ অকণ কৰি দিব দেই চবেই। মই মানে এতিয়া আহি গ'লোঁ আপোনালোকৰ কুঁহিয়ানী মাজলৈ, য'ত কুঁহিয়াৰ খেতি কৰা হয়, তালৈ আহি গ'লোঁ। আৰু দেখুৱাবলৈ যত্ন কৰিম কুঁহিয়াৰবিলাক কেনেকৈ কৰা হয়। ইয়াৰ যদি ছিষ্টেমেটিক বস্তু মই আৰু এটা দেখুৱাব পাৰিলোহেঁতেন, আপোনালোকৰ বেছি ভাল লাগিলেহেঁতেন, এই কুঁহিয়াৰবোৰ কেনেকৈ কটা হয়। কিন্তু সেইটো এতিয়া তেওঁলোকে কৰা নাই, কটাটো, আৰু সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। তথাপিতো আমাৰ থলুৱা খেতিয়কে কৰিছে কুঁহিয়াৰ, সেইটো কাৰণে মই দেখাইছোঁ, যাতে কৰিব লাগে। এইবিলাক আমাৰ থলুৱা খাদ্য, আৰু একদম পিয়'ৰ, য'ত একো মিক্স নাপায়, য'ত একো আপুনি ভেজাল বস্তু নাপায়, একদম সঁচা অসমীয়া লোকে কৰা বস্তু, মানে য'ত একো 1% আপুনি ভেজাল বস্তু নাপায়, অৰিজিনেল, মানে ব্ৰেণ্ডেড, একদম সঁচা সোৱাদৰ, সঁচা আমেজৰ এটা অসমীয়া মানুহে কৰা খেতি। সৰুকৈ কৰিছে, এজনে নহয়, দুজন তিনিজনে, বেলেগ বেলেগ জেগাত কৰা আছে, সিফালেও আছে, এইফালেও আছে। এইখিনি এতিয়া মই যিখিনি এতিয়া পেৰি আছে, তাত যিখিনি ৰস ওলাই আছে, সেইখিনি কুঁহিয়াৰ মালিকজন এয়া মোৰ লগৰে হয় তেখেত, তেওঁলোকে কৰিছে। আৰু পাহাৰ নবগোৱা বহুত বছৰ হৈ গ'ল, আহিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ। মানে এইখিনি তেখেতলোকৰ, আৰু অলপ এইফালে আছে, মই এইখিনিও দেখাম। এইখিনি চাওক, এইখিনিয়ে তেখেতলোকৰ, এইখিনি বেলেগৰ, এইখিনি পেৰি হোৱা নাই, পেৰিব, এইখিনিও বেলেগৰ। আৰু এইখিনি হৈ গ'ল এতিয়া আজি পেৰি থকা তেখেতলোকৰ। এইখিনি চাওক, কিমান মানে দেখিবলৈ অলপ, কিন্তু বহুত কুঁহিয়াৰ, ইয়াত বহুত কুঁহিয়াৰ আছে। জেগাটো সৰু লাগিলেও বহুত আছে, আৰু মোবাইলে মোক কিমান কভাৰ কৰিছে মই নাজানো, বহুতখিনি এৰিয়া। সেইফালেও আছে, কুঁহিয়ানীৰ মাজত সোমাব নেকি কওক, যদি আপোনালোকে সোমাবলৈ কৈ দিয়ে সোমাই দিম। আৰু মুঢ়াবিলাক, এইজোপা কটা কুঁহিয়াৰ মুঢ়া, ইজোপা গছ পোখালেই, কটা বেছি দিন হোৱাই নাই, পোখালে। সেইফালেও আছে সেইখিনি, এইফালেও আছে এইখিনি, আৰু এইফালেও আছে এইখিনি। এইবিলাকে ৰুবগৈ চাগে, এইবিলাক ৰুলে মানে ইয়াৰ পৰা এজোপা কুঁহিয়াৰ হ'ব।
ইয়াৰ পৰাই যদি ৰোৱা হয় এজোপা সুন্দৰ এজোপা ধুনীয়া কুঁহিয়া হ'ব এজোপা গছ হ'ব গছৰ পৰাই গছ একদম লোকেল মানুহে লোকেল ষ্টাইলত লোকেল পদ্ধতিত কৰা খেতি আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক এইখিনি আজি কাটি নিয়া এইখিনি এৰিয়া আজি কাটি লৈ গৈছে এইখিনি এৰিয়া আৰু একদম মানে থলুৱা মানুহে কৰা খেতি এইবিলাক বস্তু খাব লাগে এইবিলাকত আপুনি একো ভেজাল নাপায় একো আপোনাৰ শৰীৰৰ উপকাৰ নকৰে সেইটো কাৰণে এইবিলাক কুঁহিয়া গছ চাওক মই কিন্তু এইটো কাম এনেকুৱা কাম সম্ভৱ মই কৰি পোৱা নাই আৰু সেইকাৰণে আমি দেখুৱাব লাগিবতো যদি বিয়া বাৰু কৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীক আমি এইবিলাকে দেখুৱাব পাৰিম যে যা বাবা আমাৰ তাতো ধেমাজিতো এনেকুৱা জেগাত এনেকৈ খেতি কৰিছিলে কুঁহিয়া খেতি গুড় বনাইছিলে এতিয়া আজিকালি ল'ৰা মানে আমি সম্ভৱ সঁচা গুড় মানে অৰিজিনেল যিটো পিয়ৰ হয় গুড় খায়ে পোৱা নাই কুঁহিয়া সঁচা মানে একদম অৰিজিনেল কুঁহিয়াৰ খায়ে পোৱা নাই কিন্তু আমাৰ এইফালে চলে মানে বহুত কম মানুহে পায় যিবিলাক ছাপ্লাই হয় বাহিৰৰ পৰা সেইবিলাক গুড় সেইবিলাক চেনি সেইবিলাক মানে আমি খাবলৈ পাওঁ কিন্তু এইবিলাক থলুৱা খাদ্য থলুৱা একদম নিভেজাল আৰু একদম মানে ঘৰুৱাভাৱে উৎপাদন কৰা সামগ্ৰী এইবিলাক খাব লাগে এইবিলাকে কেতিয়াও আপোনাক অপকাৰ নকৰে উপকাৰ কৰে আৰু গুড়ৰ যে বহুত উপকাৰিতা গুণো আছে গুড়েই হওক বা গুড়ৰ ৰস মানে কুঁহিয়াৰ ৰসেই হওক বহুত উপকাৰিতা গুণ আছে সেইকাৰণে গুড়টো খাব লাগে চেনিতকৈ গুড়ৰ মূল্যটো বেছি আৰু সেই তাৰ উপকাৰিতাও বেছি সেইকাৰণে কৈ দিছোঁ মোৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টা আৰু ফেচবুক পেজ এটাৰ লিংক দিম যদি বেয়া নাপায় ফ'ল' কৰি ল'ব আৰু মোৰ যিবিলাক ব্লগ হয় মই যিবিলাক ভিডিঅ' কৰিম তাৰ ভিডিঅ'বিলাক মোৰ ফেচবুক পেজত হওক বা ইনষ্টাগ্ৰামত মই আপডেট দি থাকিম আপোনালোকে গম পাই থাকিব কিন্তু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়াহ'লে সকলোতকৈ আগত আপুনি মোৰ ভিডিঅ'টো চাবলৈ পাব সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি থ'ব আৰু যদি আপোনাৰো ইউটিউব চেনেল আছে তেতিয়াহ'লে মোক কমেণ্টতে জনাই দিব কেলৈ মোক যেনেকৈ আপুনি মৰম আশীৰ্বাদ কৰি আছে ময়ো কৰি যাব লাগিব আপোনাক ছাপোৰ্ট কৰিব লাগিব সেইকাৰণে ক'লোঁ কৈ দিব ময়ো কৰি দিম যিমান পাৰোঁ ছাপোৰ্ট কৰি দিম চব ভিডিঅ'টো খালি শেষলৈকে চাই থাকক আৰু শেষত কমেণ্ট এটা দিবলৈ নেপাহৰিব প্ৰথম কুঁহিয়াৰ কাটি আনো কাটি আনি পেলাই এইখন দেখিছে খাব এইখন এই খাবত পেৰোঁ পেৰি পেলাই তাৰপিছত ইয়াত আনি মানে ইয়াৰ এই ভিতৰত মানে কাঠখৰি আছে এখন ইয়াৰ ভিতৰত সেইটো মই দেখাইছোঁ ইয়াৰ ভিতৰত কাঠখৰি আছে এই কাঠখৰি দি পেলাই এই ফেলাখন ইয়াৰ পৰা পাতি দিওঁ পাতি দি তাৰপাছত ইয়াৰ চালনী পাতি ইয়াত ৰসখিনি দি দিওঁ ৰসখিনিতে এই তাৰপৰা যে এইবিলাক জাবৰ যে আহে এইবিলাক লেতেৰাবিলাক দেখুৱাই দিয়ক যাব লেতেৰাবিলাক এইবিলাক চেকি লৈ কিনে এইবিলাক চেকি দিওঁ দিওঁ এইবিলাক আকৌ গৰুৱে খায় সেই পেলাই নিদিয়ে মানে একদম গৰুৰ কাৰণে একদম প্ৰিয় বস্তু এইখিনি একদম গুড় হ'বলৈ কিমান সময় লাগিব গুড় হ'বলৈ 7 ঘণ্টা লাগিব 7 ঘণ্টা ইয়াত কেইটিংমান ওলাব ইয়াত 13 টিং ৰস দিছোঁ 2 টিং অকণমান বেছি যাব গুড় 60 কেজিমান গুড় যাব এইটো গুড় একদম লোকেল আৰু ইয়াত ভেজাল বস্তুটো অকণো নাই কোনোবাই যদি মানে লেবৰেটৰীটো দিয়াগৈ নহয় ইমান দিব পাৰে আমি লেবৰেটৰীত দিব মানে পৰীক্ষা গাঁৱত লেবৰেটৰীত দিলেগৈও বেয়া নাপাওঁ ভালহে পাওঁ কাৰণ আমি যে প্ৰিয় বস্তু এটা বনাই যে আছোঁ সেইটো অসমীয়া মানুহ নাই ক'ত অসমীয়া মানুহ লোকেল একেবাৰে খাচ অসমীয়া একেবাৰে গাঁৱলীয়া একেবাৰে চেপা খোৱা অসমীয়া একদম বহুত কষ্ট কৰি আছে দিনটো মানে ভাল এতিয়ালৈকে দুপৰীয়া ভাত খাব সময় পোৱা নাই দুপৰীয়া ভাত খোৱাই নাই তেখেতলোকে খালে মই খোৱা হয় নাই তেখেতে ভাতেই খোৱা নাই মানে এতিয়ালৈকে খাবলৈ সময় নাই মুতিবলৈ সময় নাই ঠিক আছে গুড়ৰ সোৱাদ অকণমান লৈ চাম ইয়াত তেওঁলোকে কালিয়ে প্ৰস্তুত কৰা টিঙত ভৰাইছিলে মই অকণমান লৈ চালোঁ টেষ্টি কৰিছোঁ কেনেকুৱা লাগে সঁচাকৈ একদম বঢ়িয়া সোৱাদৰ মানে একদম বহুত বেছি ধুনীয়া মই এই বস্তুটোৰ বিষয়ে সম্ভৱ আপোনালোকক বা তোমালোকক মই বুজাই দিব নোৱাৰিম ইয়াৰ সোৱাদটো কেনেকুৱা চুৰ খালোঁ
ভিডিঅ'টো শেষ কৰিবলৈ হ'লগৈ কিয়নো 7 ঘণ্টা লাগিব তেওঁলোকক টাইম 7 ঘণ্টা টাইম মন তাত থকাটো সম্ভৱ নহয় সেইটো কাৰণে মই ঘৰমুৱা হ'লোঁ আৰু নেক্সট আৰু এটা পাৰ্ট বনাম মই গুৰখিনি কেনেকৈ কাঢ়ে কেনেকৈ টিঙত ভৰাই সেইখিনি আপোনালোকক দেখুৱাম আৰু যিমানখিনি মই দেখালোঁ সেইখিনি যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু অকণমান আশীৰ্বাদ মৰম দিবলৈ নাপাহৰিব যাতে আপোনালোকৰ সেইখিনি আশীৰ্বাদ লৈ পেলাই মই আৰু দুখোজ আগলৈ আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকক এনেকেই ধুনীয়া ধুনীয়া বেলেগতকৈ বেলেগ ষ্টাইলৰ ভিডিঅ' দেখুৱাব পাৰোঁ চ' তেতিয়াহ'লে এতিয়ালৈ বাই বাই টাটা গুড নাইট আৰু মানে কেছটো কি এইটো আপোনাৰ জুই লগাইছেহে তেওঁলোকে আৰু 7 ঘণ্টা লাগিব চ' সেইকাৰণে গুচি আহিলোঁ বাৰু দিয়ক এতিয়া ঘৰমুৱা হ'লোঁ তেতিয়াহ'লে যেতিয়া আকৌ নতুন এটা ভিডিঅ' বনাম তেতিয়া লগ পাম তেতিয়ালৈকে বাই বাই টাটা